তো গাইজ গুড মৰ্ণিং। আজি জানে বিহু, তো গা পা ধুই ল'লোঁ আৰু ভেলাঘৰ পুৱাব যাব লাগে। এতিয়া খুলিছোঁ তামোলগিলা বান্ধবা লাগিল। আজি যিহেতু বিহু, তো আমাৰ অসমীয়া নিয়ম আছে তামোল গছত এনেকৈ মানে ৰাতিপুৱা সেই ভেলাঘৰৰ পৰা আনা টেঙৰ বান্ধবা লাগে। তো সেইকাৰণে মই বান্ধি দিলোঁ ৰাতিপুৱাই পুৱাই। তো এইবাৰ বান্ধি কিনে যাব লাগিব মেজি জুই পুৱাবা। আৰু কৈছে এই কামটো কোনে কোনে কৰা আৰু মানে কোনে কোনে কৰি পোৱা নাই সেইটো মোক কৈ দিবিচোন, কমেণ্টত জনাই দিবি, মোৰো ভাল লাগব। তো মই কিন্তু বছৰে বছৰে কৰোঁ এইটো কাম দেই গাইজ। তো কৈছে আমাৰ বান্ধা চান্ধা হৈ গ'ল, এতিয়া ওলালোঁ মই যাবা। আমি ঈশানৰ লগত যাব হ'লে ফটকা চটকা ল'লোঁ আৰু অলপ মাৰিব লাগিব। তো বিহু বুলি উপায় নাই, সেইকাৰণে লৈ ল'লোঁ। এতিয়া যাম তাতে। তো গাইজ মই জেগা আহি পালোঁ, কিন্তু কাই আহি পোৱা নাই, মানে ৰাইজৰ মানুহ অহা নাই। তো সেইকাৰণে ৰখিব লাগে অলপ। আমাৰ বছৰে কিন্তু ভেলাঘৰ দুটা বনোৱা হয় দেই। তো গাইজ আমি এতিয়া বমৰ পাৱাৰ চাম, পাৱাৰ চাওঁ নিচিংলা আৰু চালো লায়নৰ পাৱাৰ, এইবাৰ চাম ৰাইনৰ পাৱাৰ গাইজ চাওক। চা না গাইজ বাপ খালি গেছি একদম পাৱাৰ চা। তো সৰু চলিগিলা নামাৰবি দেই। তো গাইজ ফাইনেলি মানে ৰাইজৰ মানুহ আহিলা। এতিয়া মানে প্ৰসাদ চসাৰৰ যোগাৰ কৰি আছে পূৰা। তো এইফালে মানে ভেলাঘৰটো জ্বলাব লাগে। তো মেইন ভেলাঘৰটো এটা আছে, তো সেইটো জ্বলাবৰ কাৰণে মানুহবিলাক পূৰা ৰেডি হৈ আছে। তো সেইটো এতিয়া আমি জুই পাওঁ। তো গাইজ মই আহিলোঁ চাৰি চাইডে ঘূৰিবৰ কাৰণে, মানে চাৰি চাইডে পৰা ঘূৰিব লাগে ভেলাঘৰটোৰ। আগে আগে পোহৰ কিবা কিবি বেয়াব লাগে, তাৰপিছতহে জ্বলাব লাগে বোলে। এইটো নিয়ম আৰু পোহৰ সিয়া কাঢ়িব লাগে আৰু তাৰপিছত জ্বলাব লাগে। সেইকাৰণে চব আহিলোঁ আমি চাইডে চাইডে পৰা ঘূৰিম এতিয়া। তো গাইজ ফাইনেলি এতিয়া জ্বলাই দিব আমাৰ এইফালে কোমল খাই। এতিয়া জ্বলাৰ কাৰণে সাজু হৈ আছে, পূৰা মেচেকা লৈছে আৰু জ্বলাই দিব এতিয়া। পূৰা মানে জুই পাওঁ আৰু এতিয়া গাইজ এতিয়া জ্বলি গ'ল ভেলাঘৰ। আৰু বেছি সময় নাথাকে, মোটামুটি 10 মিনিটমান থকাৰ পিছত শেষে হৈ যাব হয় না গাইজ। এতিয়া মানে আমি আৰু বেলেগ প্ৰগ্ৰাম আছে, কি আছে চাই লওঁ আৰু। ইফালে আমি চাই ধৰিব লাগিল, চাই ধৰছা কথা লোৱাৰ কাৰণে। কৈ চাই আছো নাই, কৈ মামা চাই কেইটা পাইছ তোৰ ফটাটো ওলাব দে। মানে ফুট লোৱাৰ কাৰণে চাই ধৰিলোঁ, চাই দি ফুট ল'ব লাগিব আৰু ভেলাঘৰৰ চাই দি। তো গাইজ ফটা দিয়াৰ কাৰণে আহি গ'ল আমাৰ ইফালে ভিতু এটাই পূৰা ফটা দি আছে। এটা এটাকে বহুতকেইটাক দিব লাগিব, তাৰ ভাগৰ আছে দেই, বহুত ঘূৰিব লাগে। তো ইফালে ময়ো ৰখি আছোঁ ফটা লোৱাৰ কাৰণে, কাৰণ ভেলাঘৰ পুৱাব আহিছোঁ, তো ফটাটো ল'বই লাগিব। তো সেইকাৰণে ময়ো ৰখি আছোঁ এতিয়া দিয়াৰ কাৰণে অনুমতি কৰি দিলোঁ। মই ফটাটো লৈ লওঁ। কেনে গাইজ কেনে লাগছি। তো গাইজ ইফালে প্ৰসাদ আৰু কল আনিলা, ময়ো লৈ আছোঁ কিন্তু পাতখান, কিন্তু দেখা নাই দেচোন মই। এতিয়া প্ৰসাদ আৰু কল খাওঁ গাইজ। তো গাইজ এতিয়া খালোঁ আৰু ল'লোঁ লগতে অলপ মানে খাব নোৱাৰাখিনি থোৱাত ভৰাই ল'লোঁ। আৰু এইটো চুৰিয়াটো মানে আমাৰ ঘৰৰ আছে, সেইকাৰণে মোক লৈ যাব দিলে ফাদাৰে। তো এনেকৈ লৈ যাওঁ আৰু এতিয়া বাই বাই গাইজ, হেপী ভোগালী বিহু।